Hi guys, স্বাগতম জনাইছো মোৰ ইউটিউব চেনেলটোলৈ MS Dream আৰু মই মনামেদ। তো আজিও বেলেগ দিনৰ দৰে মানে এনেকুৱা এটা ভ্লগ ভিডিঅ' লৈ আহিছো আপোনালোকৰ ওচৰত। তো ভিডিঅ'টো চাই লওক। তো ভিডিঅ'টো চোৱাৰ আগতে আৰু এটা বস্তু চাই লওক, মই দেখুৱাই আছো। তো এইটো চাই লওক, মানে কি মাছ সোমাবৰ কাৰণে এনেকৈ দিছে। তো মানে কি আপোনালোকৰ যদি মানে এনেকুৱা ডাঙৰ ডাঙৰ খাল বা পুখুৰী আছে, তো তেনেহ'লে আপোনালোকে মানে এনেকুৱা কৈ মাছ সোমাবৰ কাৰণে আপোনালোকে এনেকৈ দিব পাৰে। তো এইটো চাই লওক, সেইটোৱে আৰু। তো এতিয়া মেইন পইণ্টটোলৈ আহোঁ। মেইন পইণ্টটো এইটোৱে, মানে কি মোৰ দৰে আজি মই ইয়াত যেনেকৈ ভিডিঅ' বনাই আছোঁ, তো মোৰ দৰে এনেকুৱা বহুতো ইউটিউবাৰ্ছ, বহুতো ক্ৰিয়েটৰ এনেকুৱা আছে। মানে কি মোৰ প্ৰব্লেমটো এইটোৱে হৈছে, মানে কি মোৰ চেনেলত ভিউজ কমি গৈছে একদম। তো যিসকলে নতুনকৈ ইউটিউব চেনেল খুলিছে, তো সিহঁতৰ ফাৰ্ষ্ট টাইম ভিউজ ঠিকেই আছিল। তো মানে লাহে লাহে কি হ'ল, ভিউজ কমি গৈছে। তো মোৰো এতিয়া কমি গৈছে। মোৰ মানে একদিনত মানে 150টাও ভিউজ নাহে আৰু প্লাছ তাৰ উপৰি ছাবস্ক্ৰাইবো কেতিয়াবা কমি যায়, কেতিয়াবা বাঢ়ি থাকে। তো এনেকুৱা হৈছে। তো মানে যিসকলে নতুনকৈ ইউটিউব চেনেলটো খুলিছা, তো সেইসকলে হয়তো ভাবিছা ভিউজ নোহোৱাৰ কাৰণে হয়তো ভাবিছা মানে কি চেনেলটো বাদ দিম আৰু নকৰোঁ। তো এইটো কেতিয়াও নকৰিবা। তো কেতিয়াও গিভ আপ নকৰিবা। চেনেল কাম কৰি তোমালোকে কাম কৰি যোৱা, মানে কি একদিন নহয় একদিন সফল হ'বই। তো আপোনালোক সকলোৱে জানে, মানে কি আজি কোকাকোলা চাওক, কোকাকোলা ৱৰ্ল্ডৰ ভিতৰত সকলোতে ফেমাছ হয়। তো ভাবক কোকাকোলা ৱৰ্ল্ডৰ সকলোতে কিহৰ কাৰণে ফেমাছ হয়। তো যেতিয়া কোকাকোলা কোম্পানীৰ পৰা বনাই কেনে বিক্ৰী কৰিছিল, তো মাত্ৰ এটা বছৰত মাত্ৰ 25 বটলহে বিক্ৰী হৈছিল। তো ভাবক এটা বছৰত যদি 25 বটল বিক্ৰী হয়, তো সেই মালিকটো যদি তেতিয়াই মানে গিভ আপ কৰি দিলে হয়, তো তেতিয়া যদি নবনোৱা কৰিলে হয়, তো আজি জানো ৱৰ্ল্ডৰ সকলোতে ফেমাছ হ'ব পাৰিলে হয়? তো কেতিয়াও মানে কি ৱৰ্ল্ডৰ ভিতৰত ফেমাছ হ'ব নোৱাৰিলে হয়। তো ভাবক সেইকাৰণে আমাৰো মানে কি ভিউজ নোহোৱাৰ কাৰণে কেতিয়াও গিভ আপ নকৰিব। তো এইটোৱে ক'বলৈ গৈছোঁ, গিভ আপ নকৰিব। আমাৰ ভিডিঅ' এনেকৈ বনাই যাওঁ, ক্ৰিয়েটৰসকলক কৈছোঁ, প্লিজ নেভাৰ গিভ আপ। তো এইটোৱে আৰু, যিসকলে ভিডিঅ'টো চাই মানে ভাল পাইছে আৰু, তো প্লিজ লাইক এটা কৰি দিব আৰু লগতে কমেণ্ট কৰিব। আৰু তাৰ আগতে মানে কি ভিডিঅ'টো শেষ কৰাৰ আগতে আৰু এটা বস্তু চাই লওক, মানে কি এটা বঢ়িয়া ভিউ এটা দেখুৱাই আছোঁ মই, চাই ল'ব। No place I'd rather be than here with you. That's all I need. There's no one I'd rather see close to me. That's all I need. তো বন্ধুসকল, যদি ভিডিঅ'টো চাই ভাল পাইছে তেনেহ'লে তাত লাইক কৰি দিব আৰু লগতে কমেণ্ট কৰিব নাপাহৰিব। আৰু যদি কোনোবা নতুনকৈ চাই আছা, মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি নাপাহৰিব। তো আজিলৈ বাই।